हाय फ्रेंड्स, আজি এম পেটাৰ্ণৰ বিষয়ে আমি শিকিম, যাক আমি ডাবল টপ বুলি কওঁ। সেইটোৰ বিষয়ে আমি শিকিম আৰু এম পেটাৰ্ণ ক'ত বনে বা ডাবল টপ ক'ত বনে সেইটোৰ বিষয়ে আজি আমি চাম। আৰু এন্ট্ৰি ক'ত ল'ব লাগে আৰু এছএল আমি ক'ত লগাব লাগে আৰু টাৰ্গেট আমি ক'ত লগাব লাগে সেইটোৰ বিষয়ে আজি শিকিম। আমি ডাবল টপ নকৈ আজি আমি এম পেটাৰ্ণ বুলি আমি ক'ম। ঠিক আছে ফ্ৰেণ্ড, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰত যেটো নেকি এম আছে, আমি ABCDত পোৱা নিচিনাকৈ এম মই আঁকিছোঁ। ওকে, আৰু 2 নম্বৰত যেটো নেকি এম বনাইছোঁ, এইটো অলপ বেলেগ লাগিছে চাবৰ কাৰণে। আৰু 3 নম্বৰটো বেলেগ লাগিছে। ওকে ফ্ৰেণ্ড, কিন্তু ষ্টক মাৰ্কেটত এইটো আমাৰ ABCDত থকা নিচিনাকৈ এম হ'ব লাগে সেইটো কথা নহয়, কিন্তু এই 2 নম্বৰ আৰু 3 নম্বৰ নিচিনাকৈ এম পেটাৰ্ণ বনায়। ওকে ফ্ৰেণ্ড, আমি মনত ৰাখিব লাগিব যে এই আমি ABCDত পোৱা এম নিচিনাকৈ যদি আমি পাই আছোঁ, শ্বেয়াৰ মাৰ্কেটতো আমি এনেকৈ এম পাম বুলি সেইটো ভাবিব নালাগে। এইটো এম নিচিনাও পাম, এই 3 নম্বৰ এম নিচিনাও আমি পাম। ওকে ফ্ৰেণ্ড, আৰু এন্ট্ৰি ক'ত ল'ব লাগে আৰু এছএল ক'ত লগাব লাগে আৰু টাৰ্গেট ক'ত লগাব লাগে সেইটোৰ বিষয়ে আমি প্ৰথমতে চাই লওঁ। আমি যেতিয়া নেকি এইটো যেতিয়া নেকি ব্ৰেক কৰিব, তেতিয়া আমি ইয়াত এন্ট্ৰি ল'ব লাগিব। য'ত মই এন্ট্ৰি বুলি লিখি থৈ দিছোঁ, ইয়াত এন্ট্ৰি ল'বই লাগিব। আৰু এছএলটো আমি ইয়াত থ'ম আৰু টাৰ্গেটটো আমি ইয়াত থ'ম। 1:2 সদায় আমি থ'ম। ওকে, 2 নম্বৰতো ছেম, ইয়াত আমি এন্ট্ৰি ল'লোঁ, টাৰ্গেট ইয়াত, এছএল ইয়াত। আৰু 3 নম্বৰতো একে, ইয়াত এন্ট্ৰি, এছএল ইয়াত আৰু টাৰ্গেট ইয়াত। ওকে ফ্ৰেণ্ড, আমি এতিয়া চাৰ্টলৈ যাম। আমি বিচাৰি চাম যে এম পেটাৰ্ণ ক'ত ক'ত বনিছে। ওকে, আৰু এটা কথা সদায় মনত ৰাখিব লাগিব যে আমি সদায় যেতিয়া নেকি মাৰ্কেট আপ ট্ৰেণ্ডত গৈ আছে বা আপত গৈ আছে, সেইটো সময়ত আমি এম পেটাৰ্ণটো বিচাৰিব লাগিব। ওকে ফ্ৰেণ্ড, আৰু ইয়াত আমি এটা এম পেটাৰ্ণ পাইছোঁ। ওকে, ইয়াৰ তলৰ পৰা ওপৰলৈ গৈ আছে, ইয়াত এটা এইটো। ওকে, আৰু ধুনীয়াকৈ ইয়াত বনিছে। যেতিয়া নেকি এইটো ব্ৰেক হ'ব, তেতিয়াই আমি এন্ট্ৰি লৈ ল'ম। আমি ইয়াত এন্ট্ৰি ল'লোঁ, আমাৰ এছএলটো আমি ইয়াত থ'ম আৰু 1:2 ইয়াত আমি টাৰ্গেট লগাই দিম। ওকে, এইটো এটা আমি পালোঁ। আমি এম পেটাৰ্ণ বিচাৰি আছোঁ আৰু ইয়াতো আমি এটা পাইছোঁ এম পেটাৰ্ণ ইয়াত। ওকে, কিন্তু ইয়াতে ইমান এটা আপত গৈ থকা ট্ৰেণ্ড নহয়, কিন্তু আমি সেইটোও চাব লাগিব। ওকে, ইয়াত আপত গৈ আছে, এইটো চাওক, এইটো আপত গৈ আছে, এইটো যেতিয়া ব্ৰেক কৰিব, আমি ইয়াত এন্ট্ৰি লৈ ল'ম। ওকে, আমি এছএলটো ইয়াত দিলোঁ আৰু আমি টাৰ্গেটটো ইয়াত লগালোঁ। ওকে ফ্ৰেণ্ড, আমি এনেকৈ বিচাৰি গৈ থাকিম আপ ট্ৰেণ্ডত সদায়। এম পেটাৰ্ণটো সদায় আমি আপ ট্ৰেণ্ডতো বিচাৰি যাম। ইয়াতো গৈ আছে, ইয়াত আপ ট্ৰেণ্ড, ইয়াত ৰিটেষ্ট কৰিছে। এনেকুৱা ৰিটেষ্ট কৰি আৰু ভাল কথা। ইয়াত এইটো আমি এছএল ইয়াত দিলোঁ, এন্ট্ৰি ইয়াত, আমি এছএল ইয়াত দিম আৰু টাৰ্গেট আমি ইয়াত থ'ম। ওকে, আৰু ক'ত বনিছে আমি চাম। ইয়াত এটা ভাল বনিছে, এইটো। ওকে, ইয়াতো এটা ভাল বনিছে, যিটো নেকি আমি এইটো। মই অথনিয়ে আপোনালোকক কৈছিলোঁ যে এমটো যিটো নেকি ABCDত আছে, সেইটো এমৰ নিচিনাই হ'ব লাগে সেইটো কথা নহয়। এইটো 2 নম্বৰ 3 নম্বৰ নিচিনাও এম হ'ব পাৰে। তেতিয়াহ'লে আমি ইয়াত এন্ট্ৰি ল'লোঁ, এছএল ইয়াত, এছএল আমি ইয়াত থ'লোঁ আৰু টাৰ্গেট আমাৰ ইয়াত। ওকে, ইয়াত বনিব খুজিছিলে, কিন্তু এইটো ব্ৰেক হোৱা নাই, তেতিয়া আমাৰ এন্ট্ৰি নহ'ল। ওকে, আৰু ইয়াতো এটা বনিছে,
মই আপোনালোকক এইটো বেংক নিফটিৰ চাৰ্টত মই দেখাই আছোঁ ইয়াত এটা এইটো বেংক নিফটি চাৰ্টত মই দেখাই আছোঁ আপোনালোকক ওকে আপোনালোকে আৰু প্ৰেক্টিছ কৰিব বহুত ইয়াত এম পেটাৰ্ণ পাই থাকিব এইকেইটা বহুত আছে এইটো এটা ওকে ফ্ৰেণ্ড আপোনালোকে যিমান প্ৰেক্টিছ কৰিব সিমান আপোনালোকে সোনকালে ধৰি পাৰিব যে ইয়াত এম পেটাৰ্ণ বনাব খুজি আছে আৰু আপোনালোকে এদিনতে এইটো প্ৰেক্টিছ কৰিলোঁ আৰু এদিনতে এম পেটাৰ্ণ মই বিচাৰি পাই গ'লোঁ এনেকুৱা ভাবিব নালাগে আপোনালোকে যিমান সময় দিব পাৰিব সিমান সোনকালে আপোনালোকে এই এম পেটাৰ্ণৰ বিষয়ে সোনকালে বিচাৰি পাব ওকে ফ্ৰেণ্ড আপোনাৰ চকুক আপুনি প্ৰেক্টিছ কৰাব লাগিব যে ইয়াত এম পেটাৰ্ণ বনাইছে বা ইয়াত ডাব্লিউ পেটাৰ্ণ বনাইছে ইয়াত ফ্লেগ পেটাৰ্ণ বনাইছে বা হেড এণ্ড শ্বল্ডাৰ বনাইছে সেইকেইটা আপোনালোকে যিমান প্ৰেক্টিছ কৰিব সিমান আপোনালোকে সোনকালে মানে বুজিব পাৰিব ওকে ফ্ৰেণ্ড আজিলৈ ইমানেই আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু মই আপোনালোকক এম পেটাৰ্ণৰ বিষয়ে আজি শিকালোঁ কিন্তু আহি থকা ভিডিঅ'বিলাক ডাব্লিউ পেটাৰ্ণৰ বিষয়ে শিকাম হেড এণ্ড শ্বল্ডাৰৰ বিষয়ে শিকাম আৰু ফ্লেগ পেটাৰ্ণৰ বিষয়ে শিকাম সেইকাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভাল লাগিছে যদি আপুনি লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ